কোৱালিটি নতুন ভিডিঅ'ৰ এতিয়া মই মনিষা সিদ্দিকা আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল MS ফানলৈ থাম্বনেইল চাই থাকে গমে পাইছে আজি কিহৰ ওপৰত ভিডিঅ' পোৱা হয় আজি আনবক্সিং কৰিম এই দুটা বস্তু আৰু মই আগতে চেনিটাইজাৰ কৰি লৈছো চাপ আপোনালোকে ভিডিঅ'টো অৰ্ডাৰ কৰিছো আমাৰ কাৰণে আৰু ইয়াৰ প্ৰাইচ 200 টকা লৈছে মানে অফাৰ চলি আছিল ন মিছৰ তাৰ পৰা লোৱাৰ কাৰণে মানে কমতে পাইছো আৰু এইটোৱে মোৰ মেইন বস্তু এইটো মই লৈছো ফ্লিপকাৰ্টৰ পৰা মই অৰ্ডাৰ কৰিছো ফ্লিপকাৰ্টৰ পৰা ইয়াৰ দুটাৰে একেলগে প্ৰাইচ লৈছে 630 টকা মানে 450 আছিলে কেনেকৈ 20 টকা কমি গ'ল গমে নাপালো তো ভালে হৈছে মোৰে লাভ 20 টকা এটা আপোনালোকেতো জানে ইউটিউবৰ ভিডিঅ' বনালে মানে কিমান কি বস্তু লাগে তো মোৰ তাত একোৱে নাছিলে আজি ফাৰ্ষ্ট ৰিং লাইটটো অৰ্ডাৰ কৰিছো এইটো ট্ৰাইপড ভালকৈ আৰু এটা মাইক লগা হৈ আছে সেইটো আনিম সোনকালে ভিডিঅ' বহুত বেছি শ্বৰ্ট হৈছে আৰু কিবা কিবি চাউণ্ড ওলাই আছে প্লিজ আপোনালোকে এডজাষ্ট কৰি ল'ব ইয়াৰ পিছত প্ৰমিছ কৰিছোঁ এটা ধামাকা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু এইটো যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব যদি চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ